এই জালাল দাদা আপুনি ইমান ধনী মানুহ হৈ পেলাই আপুনি চানা বিক্ৰী কৰি আছিলে যে 4টা ডাম্পাৰ 2টা জিচিবিৰ মালিক আপুনি এতিয়া চানা বেচি আছে আজি বজাৰৰ পৰা চানা বেচি আহি আছে আপোনাৰ ঘটনা কি গাড়ী কি কৰিছে আপুনি কওকচোন ও উপায় কি কবা হে এতিয়া মোৰ একদম উপায় হেৰাই গ'ল তেলৰ দাম যিটো বাঢ়িছে এতিয়া উপায় হেৰাই গ'ল ক'ব নোৱাৰি এতিয়া এই সব গাড়ী চাৰিটাত থৈ পেলাই এতিয়া মই চানা দোকান কৰিবলগীয়া হৈছে এতিয়া সব বাদ দিছোঁ এতিয়া ঘৰখন চলাটোহে মোৰ টান হৈছে এতিয়া ইমান দাম হৈছে এতিয়া পেট্ৰলৰ ডিজেলৰ গাড়ীখিনি এতিয়া বহাই থৈ দিছোঁ এতিয়া যেন তেন চানা দোকানটো কৰি পেলাই চলি আছোঁ চৰকাৰে আমাৰ কিটো দিব নিজে কৰি মেলি খাব লাগিব পাই গ'ল পিঁয়াজৰ দাম বাঢ়ি গ'ল বুটৰ দাম বাঢ়ি গৈছে খোৱা তেলৰ দাম বাঢ়িছে মানুহ কেনেকৈ চলিব মানুহ চলাটোৱে টান হৈ গৈছে এতিয়া সব বস্তুৰ দাম বাঢ়ি গৈছে মানুহ কি কৰি চলিব আপোনাৰ জিচিবি কি বিক্ৰী কৰি দিছে না আছে জিচিবিখিনি ঘৰতে খাৰা কৰি থৈ দিছোঁ কেতিয়া চলাব এইবিলাক এই তেলৰ দাম কমিলে চলাম অঁ উপায় নাই আৰু ট্ৰেক্টৰবিলাক কাম চলি আছে সব বহাই থৈ দিছোঁ তেলৰ দামটো কমিলেহে এতিয়া চলাম এই চানা বিক্ৰী কৰিলে আপোনাৰ ভাল লাগে এতিয়া আগততো গাড়ী মালিক আছিলে খালি ঘূৰি আছিলে কি ক'বা এতিয়া উপায় নাই যেন তেন টুকটাককৈ চলি আছোঁ নহ'লেতো এনেকৈ ৰাজাও বোলে ভিকাৰী হৈ যায় বহি পেলাই খালে চৰকাৰো বোলে ভিকাৰী হৈ যায় সেইটো কাৰণত যেন তেন টুকটাক কৰি যেন তেন চলি আছোঁ চানা দোকানটো কৰি পেলাই আপুনি গাড়ী যেতিয়া লৈছিলে আপোনাৰ কিবা এটা হিষ্টৰী শুনিছিলোঁ আপুনি গাড়ী কেনেকুৱা কিনিছিলে কি কথা সেইটো কওকচোন শুনো সেইটো কি শুনিবা এইটো বহুত দুখৰ কথা বহুত কষ্ট কৰি মই গাড়ীখিনি কিনিছিলোঁ গতিকে এতিয়া তেলৰ দাম বঢ়াৰ কাৰণে মই এতিয়া গাড়ীখিনি বহাই থৈ দিছোঁ উপায় নাই উপায় হেৰাই গৈছে তেলৰ দামটো কমিলেহে এতিয়া গাড়ীখিনি ষ্টাৰ্ট কৰা হ'ব এতিয়া যোনটো গাড়ী চলাই আছে আপুনি সেইটো গাড়ীতো তেল নালাগে এইটো গাড়ীত তেল নালাগে এইটো মানে আৰু দেহাৰ ইঞ্জিন এইটো নিজৰ এইটো